গুড মৰ্ণিং সকলোলৈকে আৰু আজি হৈছে গৰু বিহু এতিয়া আজি বতৰটো চব কি ধুনীয়া কৰি আছে আৰু এতিয়া এইখিনি চাটৰ কাৰণে বস্তু ৰেডি কৰি থৈছে যিহেতু গৰু চাট চিলাবই হ'ল গৰুৰ কাৰণে গা ধুবলৈ আৰু আমাৰ কুকুৰ ফুলি পাছত কি সুন্দৰকৈ ফুলিছে আৰু কঁঠালৰ মুচিও পেলাইছে এতিয়া আকৌ মেকুৰীটো আমাৰ খুব সুন্দৰকৈ ৰৈ আছে এতিয়া বৰ্তাই চাটৰ কাৰণে এইবোৰ বস্তু ৰেডি কৰিলে আৰু এতিয়া চাট চিলাই দিলে যিহেতু এইপিনে আকৌ মোক দায়িত্ব এটা দি দিলে এইখিনি বোলে ভিতৰত থৈ আহিব লাগে আৰু এইখিনি বোলে ইয়াত ৰাখি দিব লাগে এতিয়া মই ধুনীয়াকৈ নিজৰ কামটো দায়িত্ব পালন কৰি দিলোঁ আৰু আমাৰ গৰুকেইজনী আজি ৰেডি হৈ আছে যিহেতু বছৰেকৰ মূৰত দিনটো সিহঁতিও অপেক্ষা কৰি থাকে দিয়কচোন আৰু এইপিনে আমাৰ পাইপডাল ফুটা পানী আহি মানুহৰ গাতহে পৰি এতিয়া মোৰ গাতো আহি পানী পৰি গ'লহি আৰু এতিয়া বৰ্তাই আশীৰ্বাদ দি দিলে যিহেতু নিয়ম নীতি কথাও আছে ন লগত তেতিয়া আমিও আশীৰ্বাদৰ কাৰণে বহি দিলোঁ এতিয়া গৰু গা ধুবলৈ আৰম্ভ কৰি দিলে এতিয়া ময়ো আকৌ এটি লাও খা বেঙেনা খা কৰি দিওঁ ন গৰুক এতিয়া লৈ গৈছোঁ জাতিলাও পিচ ময়ো মাৰি দিওঁগৈ নিয়মটো মই কৰি দিলোঁ এতিয়া আমাৰ গণেশ বাবা মানে ঘৰে ঘৰে আনিছে আশীৰ্বাদ এটা লৈ ল'লোঁ আৰু এইপিনে আমাৰ পোৱালীকেইটাই চাওক বিহু আৰম্ভ কৰি দিলে ৰাতিপুৱাই